নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, দৈনন্দিন জীৱনত আমি বহুতো মানুহক লগ পাওঁ আৰু তেওঁলোকৰ সৈতে বহু কথা বাৰ্তাও শ্বেয়াৰ কৰোঁ। তাৰ ভিতৰত কিছু ভাল, কিছু বেয়া, কিছু নিজৰ বিষয়ে বা কোনো অন্যজনৰ বিষয়েও আমি বহু কথাই আলোচনা কৰোঁ। কিন্তু কিছুমান এনে কথা থাকে যিবোৰ আমি কাৰোৰে আগত কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। কাৰণ এটা সফল আৰু আনন্দময় বৈবাহিক জীৱনৰ বাবে প্ৰয়োজন হয় পতি পত্নীৰ মাজত বিশ্বাস থকাটো। যদি এজনে আনজনৰ ওপৰত বিশ্বাস নকৰি নিজৰ কিছু গোপনীয় কথা অন্য ব্যক্তিৰ আগত প্ৰকাশ কৰে, তেন্তে নিশ্চয়কৈ পতি পত্নীৰ মাজত মৰম চেনেহ কমি যাব আৰু লাহে লাহে সেই ঘৰখনো ধ্বংস হৈ যাব। এটা সফল বৈবাহিক জীৱনৰ বিষয়ত আচাৰ্য চাণক্যই কিছু গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। এটা আনন্দময় বৈবাহিক জীৱনৰ বাবে আমি এই কথাকেইটা মনত ৰখাটো অতি প্ৰয়োজন। আচাৰ্য চাণক্যৰ মতে আমি কেইটামান কথা গুপ্ত ৰাখিব লাগে, যেনে আমাৰ ধনৰ হানি হোৱা, আমাৰ দুখ, পত্নীৰ চৰিত্ৰ আৰু আমাৰ অপমান। আচাৰ্য চাণক্যই কৈছে, যদি আমি কোনো আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈ আছে, তেন্তে এই কথাবোৰ কাৰোৰে আগত ক'ব নালাগে। কিয়নো যদি অন্য কোনো লোকে এই কথাবোৰ গম পায়, তেন্তে তেওঁ আমাক কোনো ধৰণৰ আৰ্থিক সহায় নকৰিব। তেনেদৰে যদি কিবা দুখ থাকে, সেইটোও কাৰোৰে আগত ক'ব নালাগে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, যিকোনো পৰিস্থিতিতে গিৰিয়েকে নিজৰ পত্নীৰ স্বভাৱ, চৰিত্ৰ আৰু গোপনীয় কথাবোৰ কাৰোৰে আগত ক'ব নালাগে। এনে কৰিলে বেয়া স্বভাৱৰ লোকে এই কথাবোৰৰ অনুচিত লাভ ল'ব পাৰে। যদি আপোনাক কেতিয়াবা কোনো অভদ্ৰ লোকে অপমান কৰে, তেন্তে এই কথাবোৰো গুপ্ত ৰাখিব লাগে। কাৰণ এই কথাবোৰ আনে জানিলে সমাজত হাঁহিৰ পাত্ৰ হ'বলগীয়া হ'ব পাৰে। সেইবাবে এই কথাবোৰ আমি সদায় নিজৰ মাজতেই সীমাবদ্ধ ৰখাটো উচিত। আনকি এই কথাবোৰ নিজৰ কোনো ঘনিষ্ঠ বন্ধুৰ আগতো ক'ব নালাগে। কাৰণ ভৱিষ্যতে যদি সেই বন্ধুজনৰ লগত আপোনাৰ কেতিয়াবা সম্পৰ্ক বেয়া হয়, তেতিয়া সেই ব্যক্তিজনে আপোনাৰ গোপনীয় কথাবোৰ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটিকো ছাবস্ক্ৰাইব কৰি ল'ব।